गसाइगावनि हाराफुथायाव गुलि गावनाय जाथाय आबादारि जहिरुल शेख मुंनि सुबुंखौ दुथाङा गुलि गावदों। तेलिपारा हाथाइनिफ्राय न'आव थांबाय थानाय समावनो बेलासियाव गुलि गावनाय जाथाया जायो। जहिरुल शेखनि आगसि आखायाव गुलिया नांदों। गुलि नांजानाय जहिरुल शेखनि न'आ गसाइगावनि उखसिगुरियाव। जाथाय जायगायाव गसाइगाव थानानिफ्राय पुलिसा थांनानै खौरां लाहैयो। फाहामथायनि थाखाय फाहामसालियाव थिसननाय जादों। তাক গুলি কৰাৰ পিছত ফোন কৰিছে যে মোক গুলি কৰিছে মোক জেগাত। তাৰপিছত আমি দৌৰি চব মানুহ তাত গ'লোঁ। তাত গৈ দেখিছোঁ বহুত মানুহ জমা হৈ আছে। মুঠতে এতিয়া কথা হ'ল, তেলিপাৰা বজাৰৰ পৰা ঘৰ আহি থকা অৱস্থাত আজি চাৰিওফালে মানুহৰ ঘৰে আৱৰা। সেইখিনি জেগাত এই আক্ৰোশমূলকভাৱে কোন দুৰ্বৃত্তই গুলিয়ালে জহুৰুল ইছলামক, এইটো বৰ তাৎপৰ্যৰ বিষয়। আৰু এই শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক মুহূৰ্তত এনেকুৱা ধৰণৰ পৰিস্থিতি বেয়া কৰা কাৰ্যক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ধিক্কাৰ জনাইছোঁ। আৰু ইয়াত পুলিচ প্ৰশাসন ইতিমধ্যে উপস্থিত হৈছে। পুলিচ প্ৰশাসনৰ ওচৰত আমি তীব্ৰভাৱে দাবী জনাইছোঁ যে এই দুষ্কৃতিকাৰীক অতি শীঘ্ৰে যিকোনো উপায়ন্তৰে তাক কাৰায়ত্ব কৰিব লাগে আৰু উপযুক্ত শাস্তি বিহিব লাগে। এইখিনি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ আমি প্ৰশাসনৰ ওচৰত। এতিয়া মানুহ কি কণ্ডিশ্যনত আছে? মানুহটোৰ কণ্ডিশ্যন এতিয়া অলপ চিৰিয়াছ কণ্ডিশ্যনতে আছে, কিন্তু বাচি গৈছে। মানুহটোৰ মানে বেয়া জেগাত গুলিটো লগা নাই। হাতৰ এনেকুৱা জেগাত গুলি লাগি এক ছাইডত লাগি বেলেগ এটা ছাইডেদি পাৰ হৈ গুলিটো পাৰ হৈ গুচি গ'ল। গতিকে এনেকুৱা ধৰণৰ কাৰ্য গাঁৱৰ ভিতৰত, কোনো চহৰো নহয়, গাঁৱৰ ভিতৰত সন্ধিয়া সময়ত বজাৰৰ পৰা অহা সময়ত যদি কোনোবাই এনেকৈ গুলিয়াব পাৰে, তো সেইখিনি কথা এতিয়া প্ৰশাসনৰ ওচৰতো আমাৰ দাবী যে প্ৰশাসন ব্যৱস্থাটো অলপ ইয়াতকৈ তীক্ষ্ণ হ'ব লাগে বুলি আমি এটা দাবী জনাইছোঁ। কাৰণ কটকটীয়া নিৰাপত্তা হ'ব লাগে। কাৰণ আপোনালোকে জানে সন্মুখতে দুৰ্গা পূজাৰ এটা উৎসৱ আছে। সেই সময়ত সেই দুৰ্গা পূজাৰ প্ৰাকখনত এনেকুৱা ধৰণৰ পৰিস্থিতি যদি অনিয়ন্ত্ৰণত আহে, তেতিয়াহ'লে অৰাজকতাটো বাঢ়ি গৈছে বুলি আমি ক'ব লাগিব। ডাউট এতিয়ালৈকে আমি একো ক'ব পৰা নাই। যাক গুলিয়াইছে তেখেতে অলৰেডি আমাৰ অচি ছাৰক এটা মানে আশ্বাস তেনেকুৱা দিছে যে আমি পিছত ক'ম। অচি ছাৰে সুধিছিলে যে আপোনাৰ কোনো তেনেকুৱা শত্ৰু আছে নেকি? তেখেতে কৈছে যে মই সময়ত আপোনালোকক জনাম।